everyone, good morning. Welcome back to my lucky to reach it. Hello everyone, good morning. Welcome back to my channel Sunita Ankita Assames vlog. আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো। যেহেতু ঈদৰ কাৰণে স্কুলো বন্ধ দিছে। সেইকাৰণে আমাৰ কুকু আৰু অংকিতা দুইজনী বাই ভনী দুই মানে মাকৰ মানে মোৰ মাৰ ঘৰলে মানে তাই মাহীয়েকৰ ঘৰলে এনায়েকৰ ঘৰলে যাবলৈ পুৰা এক্সাইটেড হৈছে মানে মাহীয়েকৰ ঘৰলে যাবই মাহীয়েক আৰু এনায়েক আহিছিলে এই কুকুক চাবৰ কাৰণে কুকুৰ গাটো অলপ বেয়া হৈছিল মানে সেইদিনাখন তো সেই কুকুক চাবৰ কাৰণে মাহীয়েক আৰু এনায়েক আহিছিলে এতিয়া মাহীয়েক আৰু এনায়েকৰ পিছা নেৰা হৈছে কালিৰৰ পৰা অংকিতাই মানে মাহী মই তোমাৰ ঘৰলে যাম মানে তাই অকমান ছুটি এটা পালে মানে এনায়েকৰ ঘৰলে যাবলৈ মানে এটা পাগল হৈ যায় মানে স্কুল থাকে ন যেহেতু স্কুললৈ যায় তাই স্কুল থাকে টিউচন থাকে সময় নাপায় যে ছুটি নাপায় সেইকাৰণে মানে ইমান কোন কিবা এটা খুৰুঙা পালে মানে সানডে স্যাটাৰডে হক মানে তাই যাবলৈ বহুত এক্সাইটেড হৈ থাকে মানে যাবই আৰু ঘৰৰ পৰা যে কোনোবা আহিলে নকব আৰু তাই মানে পিছা নেৰে আমাৰ যামেই তোমালোকৰ ঘৰলে মানে বেলেগৰ কথা নকওঁ মানে এনায়েকৰ ঘৰলে যাবলৈ সেইকাৰণে ভাবিলো যেহেতু স্কুল বন্ধ হয় টিউচনো বন্ধ দিছে সেইকাৰণে ঘৰৰ পৰা এপাক আহোঁগে প্ৰথমৰ পৰা শেষলৈকে যিসকলে মোৰ ভিডিঅ'টোলৈ নতুনকৈ আহিছে মোৰ ব্লগলৈ নতুনকৈ আহিছে তেওঁলোকে ছাবস্ক্ৰাইব লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব মই আশা কৰিলোঁ আপোনালোক সকলোৱে মোক মৰম দিব মৰম দি আগবঢ়াই নিব বলক তেতিয়াহ'লে মই আমাৰ ঘৰলৈ যাওঁ আপোনালোককো দেখাওঁ বলক আমাৰ ঘৰলৈ আপোনালোককো লৈ যাওঁ কুকু কি হাল কাৰ লগত আহিবা কৈ যাবা কুকু মোৰ লগত আহিব লাগে বোলে কুকুৱে বোলে মোৰ লগত আহিব মই কুকুক নলওঁ মই কুকুক নলওঁ মই আমি ফুফু যাম আহা আমি ক'ত যাব ওলাইছো আমি ক'ত যাব ওলাইছো কুকু নাযাম ক'ত যাবা নাযাম কি আছে ঘৰ কাৰ ঘৰ আছে আইতাহঁতৰ আমাৰ বাহঁতৰ ঘৰ হেৰি কি কয় আমি পুতলা গাড়ীত বহি আছো আৰু এনে সেইটো চকৰিত এনেকে ঘূৰাই আছো আৰু হেৰি কি কয় এইটো গেমৰ টিভিটো হেৰি এনেকে ঘূৰাই আছে দৰৱ খালি নাই তুমি দৰৱ খালা নাই ৰাতি খালো ৰাতি খালা এটা ৰাতিপুৱা দৰৱ আনা নাই ভাল কৰিলা তুমি নিজৰ বস্তু নিজে ৰাখিব লাগে নে নাই কোৱাচোন আৰু তুমি যে ইমান মেকআপ কিয় কৰিছা এনে সৰু ছোৱালী ইমান লিপষ্টিক নলগাই নহয় বেয়া কথা নহয় গম পোৱা নাই তুমি গম পাও সংগবাহেতে লগাইছে কেনে মই লগাম তোমাক যে মানুহে বেয়া বুলি ক'ব এতিয়া বাহেতে কেনে লগাইছে তোমাক যে বেয়া ক'ব তুমি বাহেতে লগাইছে বুলি তুমি কিয় লগাবা কোৱাচোন গাইছে দেখো বাই বেছিকে খালা চাগে আজি কি খালি তই ইমানকে উগাৰি আছা যে হে আৰু দেখা চোৱাচোন তোমাক কেনেকুৱা দেখিছে চোৱা কেনেকুৱা দেখিছে কোৱাচোন হেমা মালিনীৰ নিচিনা লাগিছে নে শ্ৰীদেৱী লাগিছে ভালকে টানকে ধৰা আকৌ দেখা পৰি যাবা টানকে ধৰা ভণ্টিয়ে দেখিছে নে ইমান ধুনীয়াকে আছে আমাৰ কুকুৰ ইমান ধুনীয়াকে আছে গাড়ী চাই গৈছে তুমি কিয় ইমান বদমাচি কৰিছা হে তুমি হেৰি কৰাচোন পয়েম এটা গাই দিয়াচোন সকলোৱে শুনিব বোলে পয়েম এটা গাই দিয়া মই হিন্দী পয়েম গাম গোৱা যি হলেও গোৱা তোমাৰ ইচ্ছা ঠিক আছে উচ্চলা ভাই উচ্চলা হিলতা দুলতা উচ্চলা ইতনা उछला भाई उछला ऊंची गर्दन ऊंची पीठ उठाए उछला बालू है तो होने दो कुछ उठ को धोने दो नहीं फंसेगा बालू में भी उछला जब ठक्कर बैठेगा ऊट इस पर्वत बैठेगा ऊट बता सकेगा कौन भला उछला भाई उछला এবাৰ তুমি গাবা তুমি এটা গাই দিয়া কিবা এটা তুমি অসমীয়াটো গোৱা তুমি অসমীয়া মিডিয়াম ছোৱালী মই ইংলিছ আৰু হিন্দী এনেকে নকয় তুমিও অসমীয়াই হয় তাইও অসমীয়া হয় তুমি ইংলিছ মিডিয়ামত পঢ়িলেও তোমাৰ ইংলিছ আছামিজ ছাবজেক্ট আছে নহয় তুমি অসমীয়া পঢ়াই দেখোন এতিয়া বা অসমীয়া মিডিয়ামত পঢ়িলেও বা ভাগৰো ইংলিছ ছাবজেক্ট আছে একেহে কথা কিবা এটা গাই দিয়া ইমান ৰিকুৱেষ্ট কৰিব নালাগে নহয় মোক ভাল ছোৱালী নিচিনা গাই দিওঁ তুমি কি তোমাকো চবে ভাল ছোৱালী ক'ব
কৰা তেতিয়াহ'লে কি কৰিবা বিহু এটাকে গাই দিয়া নহ'লে একেলগে গোৱা দুইজনীয়ে কি গাবা বাৰু কোৱাচোন এই নহয় বেলেগ না না বেলেগ বেলেগ বিহু গোৱা গোৱা কি গোৱা বেলেগ 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 হৈ গ'ল এইটো বুকুতে জুই সাগে তই আছিলি কলিজাতে হুই ৰৈ 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 তোলৈ চাম ৰৈ 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 তোলৈ চাম গগন আৰোহী আমি বালিপথাৰৰ হেৰিতে পৰে ন নেপেৰি ঘাটত সোমাই গ'লোঁ সেইপাৰে হ'ল নাওজান এইফালে আমি নেপেৰি ঘাটত সোমাই গ'লোঁ পানী বাঢ়িছে এতিয়া বাৰিষা পানী বাঢ়িব আৰম্ভ হৈ গৈছে আমি নদীখন এখন ধনশিৰি নদীখন পাৰ হৈ আহিছোঁ এইফালে গাড়ী এখন ৰৈ আছে আমি পাৰ হৈ গ'লে তেওঁলোকে আহি সোমাই যাবহি অলপ দেখাই গৈ আছোঁ অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ আমি কেনি যাওঁ কোনফালেনো যাওঁ আমি নাওজান সোমাই গ'লোঁ এতিয়া হা নাওজান আলোহি আমাৰ উপজা গাঁওখন উপজা ঠাইখন এখন পালুকি অকণমান দূৰীয়া পৰা পাই গ'লোঁ চব ডিঙি মেলি মেলি চাই আছা মানে আমাৰ আলহী আহি গ'ল আমি কালি যাম হয়নে বেটা আমি কালি যাম এহেঁতক ভিডিঅ' কৰি আছোঁ উৎপাত কৰি আছে যে তুমি কৈ দিয়া উৎপাল তাই ক'ব নহয় আছে অঁ কি আছে বা